হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আসাম টেক নামৰ ইউটিউব চেনেললৈ আপোনালোকক বহুত স্বাগতম। আজি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম অনলাইনত শৌচালয়ৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব। চৰকাৰৰ ফালৰ পৰা যিবোৰ শৌচালয় দিয়া হয় এইসমূহৰ কাৰণে আপুনি কেনেকৈ অনলাইনৰ থ্ৰু দি আপোনাৰ মোবাইল দি আবেদন কৰিব পাৰিব। কাৰণ চৰকাৰী শৌচালয়ৰ কাৰণে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে পাব ১৮,০০০ টকা। বলক বেছি দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকে। যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে এটা শ্বেয়াৰ আৰু এটা লাইক কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই ৰাখিব, তেতিয়াহ'লে নতুন আপডেটবোৰ পাই থাকিব। আপোনালোকৰ মোবাইল ফোনত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। এতিয়া মই ধৰক ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াৰ সাৰ্চ বাৰত সাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ। এইটো আমাৰ ইয়াত সাৰ্চ কৰা আছে, গতিকে আহি গৈছে। আপোনালোকক সাৰ্চ কৰি মই দেখুৱাওঁ। ইয়াত মোৰ হেডলাইনত আহি গৈছে, আপোনালোকৰো তেনেকৈ আহিব। ইয়াত আপোনালোকে টেপ কৰিব। ইয়াত টেপ কৰাৰ পিছত আপোনালোকে প্ৰথমত যিটো লিংক পাব সেইটো লিংকক আপোনালোকে ক্লিক কৰিব, যিটো স্বচ্ছ ভাৰত মিছন গ্ৰামীণ এইটো দেখা পাইছে, এইটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত অকণমান ৰখি দিব, লোডিং ল'ব। ইয়াৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াত দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL এইটো। এতিয়া আপোনালোকে এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত সোঁফালৰ পৰা অকণমান বাওঁফাল কৰিব। বাওঁফাল কৰাৰ পিছত আপোনালোকে দেখা পাব চিটিজেন ৰেজিষ্ট্ৰেশ্যন। ইয়াত চাইন ইন কৰিব লাগিব। ইয়াত আপোনালোকৰ মোবাইল দি OTP ভেৰিফাই কৰি আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিব। ইয়াত আপোনালোকে এণ্টাৰ মোবাইল নাম্বাৰত আপোনাৰ মোবাইল নাম্বাৰটো দিব। মই মোৰ মোবাইল নাম্বাৰটো দিছোঁ। দিয়াৰ পিছত আপোনালোকে গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ পিছত অকণমান ৰখিব, OTPটো আহিব। OTPটো অহা এইটো চাইন ইন কৰাৰ লগে লগে আপুনি আপোনাৰ ষ্টেট নেম, আপোনাৰ এড্ৰেছ চব ওলাই আহিব, আৰু ইয়াত চিটিজেন আপোনাৰ যিটো ৰেজিষ্টাৰ কৰিছে মোবাইল নাম্বাৰ সেইটোও দেখা পাব। এতিয়া আপোনালোকে ওপৰত 3 লাইনত ক্লিক কৰি দিব। ওপৰত 3 লাইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত 3টা অপশ্যন দেখা পাব। নিউ এপ্লিকেশ্যন, 2 নম্বৰটো আছে ভিউ এপ্লিকেশ্যন, আৰু 3 নম্বৰটো আছে চেঞ্জ পাছৱৰ্ড। এতিয়া আপোনালোকে এটা কাম কৰিব, নিউ এপ্লিকেশ্যনটোত টেপ কৰি দিব। ইয়াত টেপ কৰাৰ লগে লগে এনেকৈ নতুন এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনালোকে নিউ এপ্লিকেশ্যন ৰেজিষ্টাৰ কৰিব পাৰিব। IHHL এপ্লিকেশ্যন ফৰ্ম। ইয়াত আছে ষ্টেট নেম, ডিষ্ট্ৰিক্ট নেম, ব্লক নেম, পঞ্চায়ত নেম, ভিলেজ নেম। আপোনালোকে চব শুদ্ধকৈ দিব আৰু এইটো ফিল আপ কৰিব। যাৰ যিটো ষ্টেট আছে এইটো ষ্টেট দিব। ইয়াৰ পিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াৰ পিছত ব্লক নেম, আপোনাৰ ব্লকটো চিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ পঞ্চায়ত নেম, পঞ্চায়তটো চিলেক্ট কৰিব। যাৰ যিটো পঞ্চায়ত হয় এইটো দিব। ইয়াৰ পিছত আহিল ভিলেজ নেম, যাৰ যিটো ভিলেজ হয় এইটো দিব। ইয়াৰ পিছত হেবিটেশ্যন নেম, যাৰ যিটো অংগনবাদী কেন্দ্ৰ আছে সেইটোৰ নাম দিব। ইয়াৰ পিছত আহিল ছেকশ্যন বি। ছেকশ্যন বিত আপোনাৰ আছে নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড, মানে আধাৰ কাৰ্ডত আপোনাৰ ইয়াৰ পিছত দিব আধাৰ কাৰ্ড নাম্বাৰ। ইয়াৰ পিছত এইটো টিক মাৰ্ক লগাব, লগাই ভেৰিফাই আধাৰ নাম্বাৰটো ভেৰিফাই কৰি ল'ব।
আধাৰ নাম্বাৰটো ভেৰিফাই হোৱাৰ পিছত দেখুৱাব ইয়াত ভেৰিফাইড ছাকচেছফুলি। এতিয়া আপোনালোকৰ যাৰ এপ্লাই কৰিব তাৰ মাক বা দেউতাক ইয়াতে সিলেক্ট জেণ্ডাৰটো সিলেক্ট কৰিব, কেটাগৰীটো সিলেক্ট কৰিব, APL নে BPL। মোবাইল নম্বৰ দিলেও হ'ব, নিদিলেও হ'ব, ইমেইল ID দিলেও হ'ব, নিদিলেও হ'ব, এড্ৰেছটো দিব লাগিব। ইয়াত বেংকৰ IFSC কোডটো বহাব লাগিব। ইয়াত দিছে সেকশন C বেংক একাউণ্ট ডিটেইলছ। ইয়াত বেংকৰ IFSC কোডটো ফিল আপ কৰিব, যাৰ যিটো বেংকৰ IFSC আছে এইটো ফিল আপ কৰিব। IFSCটো ফিল আপ কৰাৰ পিছত বেংক অফ নেম, বেংকৰ যাৰ যিটো বেংকৰ পাছবুক আছে সেইটো চাই নাম দিব। নাম দিয়াৰ পিছত মানে IFSC কোডটো বহুৱাৰ লগে লগে অটোমেটিক সিলেক্ট হৈ যাব। ইয়াৰ পিছত আহিল একাউণ্ট নাম্বাৰটো ইয়াত দিব। আপোনালোকৰ ইয়াত লিখি দিছে not only PDF, JPG, PNG allowed, image must be clear and size less than 200 KB passbook applicant। মানে যিটো আপুনি মানে তাত হেৰি কৰিব এইটো মানে 200 KB তলত হ'ব লাগিব। গতিকে এতিয়া এইটো তলত কৰিবলৈ হ'লে বেলেগ এটা ব্ৰাউজাৰত আপোনালোকে খুলি ল'ব, ইমেজ ৰিচাইজাৰ বুলি তাত টেপ কৰিব। তাত লিখিব ইমেজ ৰিচাইজাৰ। ইয়াৰ প্ৰথম অপশ্যনটোক টিক লগাব ইমেজ ৰিচাইজাৰ ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এটা ইণ্টাৰফেচ দেখা পাব, তাত লিখা আছে সিলেক্ট ইমেজটো সিলেক্ট কৰিব। ইয়াত যেটো কেবি কৰিব কমাব সেইটো ইয়াত সিলেক্ট কৰিব, কৰি ডান কৰি দিব। ইয়াৰ পিছত ইমেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত অকমান স্ক্ৰল কৰিব, কৰাৰ পিছত ইয়াত ৰিচাইজাৰ বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে উইডথ হাই। ইয়াত হাইটটো আপোনালোকে অকমান কমাই দিব। আৰু মই 500 দিলোঁ। 500 দিলে অটোমেটিক কমি যাব কেবি। ইয়াৰ পিছত ৰিচাইজ মাৰি দিব। প্ৰচেছিং দেখুৱাই আছে। এয়া কমি 82.49 আহিল, 94 আহিল। এইটো এতিয়া আপোনালোকে ইয়াতে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত প্ৰথম যিটো ব্ৰাউজাৰ আছিলে তাত আহিব, আহি চুজ ফাইলত ক্লিক কৰিব। চুজ ফাইলত ক্লিক কৰি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আপোনাৰ ইমেজটো। কৰাৰ পিছত এপ্লাইত ক্লিক কৰি দিব। এতিয়া দেখা পাইছে your application submitted successfully, kindly note the application number। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি দিব।